নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি কম্পিউটাৰ ক্লাছ বন্ধ আছিলে, কিন্তু মোৰ হোৱাটছআপটো নাই কাৰণে মই গম নাপাই ক্লাছলৈ ওলাই গৈ আকৌ উভতি আহিলোঁ। তাৰপৰা ক্লাছৰ পৰা উভতি আহি পেলাই গাঁৱৰ ওচৰতে দৰকাৰ এটা আছিলে, তাৰ পৰা এয়া আহিছোঁ, তাল পাইছোঁহি। এইফালে দেখিছে আৰু মানে কেছটো এনেকুৱা, মোক যিটো দৰকাৰত পঠাইছিলে তাত গৈ মই মানে কথা লেকচাৰ মাৰি পেলাই বহি আছিলোঁ, আৰু এইফালে ঘৰৰ চোতালত ধান ৰ'দত দি থৈ আছিলে। মায়ে মোক কৈছিলে যে সোনকালে আহি মানে ধান ৰখিব লাগিব, কিন্তু মানে মই ক'ৰবালৈ গ'লে ঘৰলৈ আহিবলৈ পাহৰোঁ, মানে কথা লেকচাৰ মাৰি মাৰি এইটো বৰ পুৰণা অভ্যাস, যোৱাই নাই। এইফালে আমাৰ আই মাতি একেবাৰে খঙত টিঙিৰি তোলা হৈ আছে, মোক গালি পাৰি আছে। এইফালে এয়া ধান, কথাটো হয়ও বাৰু, মানে ধান ৰখীয়া মোকে পঠাইছিলে আজি, মানে ক্লাছ নোহোৱা দেখি ঘৰলৈ যিহেতু উভতি আহিলোঁ, কিন্তু মই মানে ক'ৰবালৈ গ'লে ঘৰলৈ আহিবলৈ পাহৰোঁ। আই মাতিয়ে গালি পৰা ভিডিঅ' কৰি থকা গম নাপালে বাৰু, নহ'লে মোক দিলেহেঁতেন ঠিকছে। এইফালে আজি মানিমুনিৰ কাৰণে নতুন গঁৰাল এটা আনিলোঁ। এইটো আচলতে কাপোৰ থোৱা বাস্কেট হয়, দোকানৰ পৰা কিনি আনিছোঁ ইহঁতৰ কাৰণে। মানে কালি মই গধূলি টিউশ্যন যাওঁতে ইহঁতৰে এটা বাহিৰত ওলাই গৈ পেলাই মানে নাই আৰু, তাৰপিছত মা দেউতাই বিচাৰি বিচাৰি আনিছেগৈ। মানে কি হয়, এহেঁতিটো হাবিতহে থাকে, সেইকাৰণে মানে হাবিলৈ চৰিবলৈ গৈছিলে। তাৰপিছত মায়ে মোক কালি কৈছে যে ইহঁতৰ কোনোবা এটা হেৰালে আকৌ তহঁতি ঘৰৰ মানে তই কাকো গালি নাপাৰিবি, এনেকৈ ওলাই গৈছিলে। সেইকাৰণে আজি এইটো লৈ আহিছোঁ বাস্কেটটো। এতিয়া এনেকৈ বাহিৰলৈও মানে লৈ আহিব পাৰিম আৰু দাঙি মেলি, এতিয়া মানে চিন্তাৰ কাৰণ নাই আৰু। সেইকাৰণে আৰু দুটকামান খৰচ কৰি হ'লেও এইটো বাস্কেট লৈ আহিলোঁ আৰু আজি। এতিয়া মই ৰ'দলৈ লৈ আহিছোঁ বাহিৰলৈ বাস্কেটটোত ভৰাই, আৰু এইখিনিতে মই যিহেতু ধান ৰখি থাকিব লাগিব, সেইকাৰণে ইহঁতকো থৈ দিম, আৰু ময়ো এইখিনিতে খেৰৰ ওপৰতে বহি পেলাই ধান ৰখীয়া হ'ম আৰু আজি। এনেকৈ মানে সুবিধা আৰু, মানে মাহঁতেও চিন্তা কৰি থাকিব নালাগে। এতিয়া মা সন্মুখতে বহাই দিছোঁহি আৰু খংটো কমাইছোঁ আৰু অলপ ফুচুলাই মেলি, ভয় লাগে পাই। এনেকৈ মানে মা গালি খাই ভালো লাগে বাৰু, দিনটোত মানে মা গালি এটা নুশুনিলে শান্তিয়ে নালাগে মানে। আৰু মাহঁতে গালি পায় যদিও আমাৰ ভালৰ কাৰণেহে পাৰে দেই, সেইকাৰণে মানে মায়ে গালি পাৰিলে মই অৱশ্যে বেয়াও নাপাওঁ। আই মাতৃ খংটো একেবাৰে নাইকিয়া হ'ল, এতিয়া পহু এটা কোচত লৈ মৰম কৰি আছে ধুনীয়াকৈ। খংটো উঠেও পটককৈ, নাইকিয়াও হয় পটককৈ, সেইকাৰণে ভাল বাৰু। আৰু কেতিয়াবা মই মানে খংটো তোলাই লওঁ আৰু জোকাৰি মেলি, ভাল লাগে মানে। গালি এটা নুশুনিলে শান্তিয়ে নালাগে। এনেকৈ মানে কোনে মা গালি শুনি ভাল পায় জনাবচোন দেই। মই কিন্তু বৰ ভাল পাওঁ আকৌ মা গালি শুনি। আৰু আজিলৈকে মানে মায়ে যিবোৰ এনেকৈ গালি শুনি পাৰিছে, চববোৰ ভালৰ কাৰণেই পাৰিছে মানে। আৰু নিজৰ মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীক সদায় ভালটোৱে কয়, যাতে বুজি পোৱাবোৰেও ভাল হয় আৰু নুবুজাবোৰ শেষ আৰু। এতিয়া মই বাহিৰৰ পৰা ভিতৰলৈ আহিছোঁ মানিমুনিৰ কাৰণে চাউল কেইটামান নিবলৈ। এইটো আমাৰ হাঁহজনীয়ে ডিম এটা পাৰিছিলে। আপোনালোকৰ ঘৰত হাঁহ পাৰ কি আছে জনাবচোন দেই। আমাৰ ঘৰত হাঁহ এজনী আছে, মানে দুজনী আছিলে, এজনী নৈত কিহবাই ধৰিলে। এতিয়া মই চাউল কেইটামান লৈ লৈছোঁ গিলাচটোতে, আৰু সিহঁতক দিওঁগৈ আৰু লাহেকৈ। ইফালে এইটো বাকেটটো মাৰি থৈ গৈছোঁ, আকৌ বান্দৰে চাউল খালে আকৌ আজি মোৰ পিঠি বহল হ'ব আৰু। এতিয়া মই চাউল লৈ লৈ আহি আছোঁ বাহিৰলৈ। ভিতৰখন গোটেই আন্ধাৰ, মানে ৰ'দৰ পৰা গৈছোঁ নহয়, ৰ'দৰ পৰা গ'লে ভিতৰখন কিবা আন্ধাৰ আন্ধাৰ দেখি মানে। আৰু এইফালে মই বাহিৰ পালোহি, এইফালে ধান ৰ'দত দি থৈছে মায়ে, আৰু ইহঁতক এতিয়া মই চাউলকেইটা দি লওঁ। ইহঁতক মানে সময়ে সময়ে খবৰ লৈ থাকিব লাগিব আৰু খোৱা বোৱা, নিজেতো ক'ব নোৱাৰে ন ভোক লাগিছে বুলি, পিয়াহ লাগিছে বুলি। আৰু বাতি এটাত এনেকৈ পানী অলপ দিয়ে থওঁ বাৰু সদায়। শহাপহু হেনো মানে সঘনাই পিয়াহ লাগে, সেইকাৰণে পানী অলপ দি থ'ব লাগে। চাউল দিবলৈ নাপালোঁ, নিজে থপিয়াই খালেই। ভোক লাগি আছিলে দেই বেচেৰাকেইটা। তেতিয়া মই হাতত চাউল কেইটামান লৈ দি চালোঁ মোৰ হাতত খায় নে নাখায়, কিন্তু সিহঁতি বাস্কেটটোতে পৰি থকা চাউলকেইটাকে খাই আছে বুটলি বুটলি। মানে অনা বেছি দিন হোৱা নাই যে, মানে ভয় কৰে অলপ মানুহ হ'লে। কিন্তু প্ৰথম আনোতে এনেকৈ হাতে চুবলৈ দিয়া নাছিলে, পলাই মানে চুকত সোমাই থাকেগৈ গৈ। কিন্তু এতিয়া অনাতকৈ ভয়টো বহুত কমিলে। এনেও ইহঁতৰ মানে খুব ভয়, কিবা এটা ফিটিং কৰিলেই চুকত সোমাবগৈ। এয়া চাউল দি থৈছোঁ, আৰু খাইছে আৰু কুট কুটকৈ। এইফালে ধান ৰ'দত দি থৈ আছে,
আৰু ইফালে খেৰৰ মানে দমটোৰ ওচৰতে ইহঁতক বাস্কেটটোত ৰখাই থৈছোঁ এনেকৈ ৰ'দ দি পেলাই। খেৰসোপা ৰ'দত একদম গৰম হৈ আছে মানে, ধানো ৰখিব লাগিব যিহেতু, সেইকাৰণে মা ভাগৰ পুৰণা চাদৰ এখনে কাপোৰ ভৰাই থোৱা গাৰু এটা আনি পেলাই একদম আৰামত পৰি দিছোঁ আৰু খেৰৰ ওপৰতে। এইফালে খেৰৰ ওপৰত আৰাম ল'বলৈ আহি পেলাই ৰ'দত চকুৱে মেলিব পৰা নাই। সোঁফালে ধানো চাব লাগিব আৰু এইফালে খেৰৰ ওপৰত পৰি মই চকু মেলিব পৰা নাই ৰ'দত। সোঁফালে বৰ্তাহঁতৰ ঘৰ। উপায় নাই আৰু, ধান ৰখীয়া পাতিলে যেতিয়া আজি ধান ৰখিবই লাগিব আৰু, নহ'লে আকৌ গালিকে খাই থাকিব লাগে। দেখিছে মোক কিমান আৰাম, একদম ধান ৰখোতেও মানে শুই শুইহে ধান ৰখিছোঁ মই। মই শেষ আজি শেষ আৰু, মোৰ পিঠি বহল হ'ল। কুকুৰাৰ 14 গোষ্ঠী আহি পেলাই ধান খাই আছেহি। দিলোঁ এটা খেদা মাৰি পেলাই। আজি দেখা হ'লেহি মোৰ হ'লহেঁতেন আৰু দেই, নবনাওঁ মই ভিডিঅ' চিডিঅ'। বাই বাই দেই, বাই বাই।